নমস্কাৰ সানি টেকনলজি ইউটিউব চেনেলৰ দৰ্শকসকললৈ মই সানি আপোনালোক সকলোকে পুনৰবাৰ স্বাগতম জনাইছো। দৰ্শকসকল আজি সন্ধিয়া ৰাজ্যখনৰ লগতে আন্তঃৰাষ্ট্ৰীয় বহুকেইটা গুৰুত্বপূৰ্ণ খবৰ যুগুত হৈছে আৰু নিতৌ এনেকুৱা ধৰণৰ খবৰসমূহ পাই থাকিবলৈ হলে চেনেলটো সাবস্ক্ৰাইব কৰিব আৰু লগতে এটাকৈ লাইক কৰি আমাক উৎসাহিত কৰিব। তো আহক আজিৰ প্ৰথমটো খবৰলৈ আগবাঢ়ো। দৰ্শকসকল আজিৰ প্ৰথমটো খবৰে হৈছে এটা ডাঙৰ খবৰ। ৰাজ্যত প্ৰকাশ পালে নতুন SOP। ৰাজ্যত সান্ধ্য আইনৰ সময় এঘণ্টা বৃদ্ধি, নিশা 11 বজাৰ পৰা পুৱা 5 বজালৈ থাকিব কাৰফিউ। এই মুহূৰ্তত আহি পৰিছে এটা ডাঙৰ খবৰ। ৰাজ্যত সান্ধ্য আইনৰ সময় এঘণ্টা বৃদ্ধি, নিশা 11 বজাৰ পৰা পুৱা 5 বজালৈ থাকিব কাৰফিউ। এক নতুন SOP প্ৰকাশ ৰাজ্য চৰকাৰৰ। কালি মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই লকডাউন সন্দৰ্ভত কৈছিল যে ৰাজ্যত বৰ্তমান সময়ত কোনো কাৰণতে লকডাউন নহয়। ভেকচিনৰ জৰিয়তে কৰোনা সংক্ৰমণ ৰোধৰ চেষ্টা কৰিব ৰাজ্যৰ। সেই মন্তব্যৰ পিছতে ৰাজ্যত সান্ধ্য আইনৰ সময় এঘণ্টা বৃদ্ধিৰ জাননী প্ৰকাশ কৰা হৈছে। এতিয়া আজি 26 অক্টোবৰ তাৰিখৰ পৰা নিশা 11 বজাৰ পৰা পুৱা 5 বজালৈ থাকিব কাৰফিউ। নিশা 10 বজালৈ খোলা ৰাখিব পাৰিব দোকান পোহাৰ ইত্যাদি। বিবাহ অনুষ্ঠানত কমেও একোটাকৈ ভেকচিন লোৱা 50 জন লোকক উপস্থিত থকাৰ অনুমতি প্ৰদান কৰা হৈছে। তাৰ লগতেই অন্ত্যেষ্টিক্ৰিয়াৰ অনুষ্ঠানতো 50 জন লোকৰ উপস্থিতিৰ অনুমতি প্ৰদান কৰা হৈছে। তাৰ লগতে ধৰ্মীয় স্থানত প্ৰতি ঘণ্টাত 2টা ভেকচিন গ্ৰহণ কৰা 60 লোকক উপস্থিত থকাৰ অনুমতি প্ৰদান কৰা হৈছে। লগতে বিশেষ ধৰ্মীয় স্থানত প্ৰতি ঘণ্টাত 2টা ভেকচিন গ্ৰহণ কৰা 40 গৰাকী লোকৰ উপস্থিতিত অনুমতি প্ৰদান কৰা হৈছে। 2 নম্বৰ খবৰটি হৈছে এটা ডাঙৰ খবৰ, এটা বিগ ব্ৰেকিং নিউজ এই মুহূৰ্তত আমাৰ হাতত আহি পৰিছে। নামাজ পঢ়ি থাকোঁতেই ধাৰাসাৰ গুলীচালনা, মৃত্যু হৈছে 18 জনৰ। এই মুহূৰ্তত আহি পৰিছে এটা বিগ ব্ৰেকিং নিউজ। নামাজ পঢ়ি থাকোঁতেই মছজিদত ধাৰাসাৰ গুলীবৰ্ষণ, থিতাতে মৃত্যু হৈছে 18 জন লোকৰ। নাইজেৰিয়াৰ মাজাকুকাত সংঘটিত হৈছে এই ভয়ংকৰ ঘটনা। গুলীবৰ্ষণ কৰি পলায়ন দুৰ্বৃত্তৰ। সোমবাৰে সংঘটিত হৈছিল এই ভয়ংকৰ ঘটনা। পূৰ্বৰে পৰা জাতিগত সংঘাত চলি আছিল মাজাকুকা অঞ্চলত। জাতিগত সংঘাতৰ মাজতেই মছজিদত ভয়ংকৰ আক্ৰমণৰ ঘটনা সংঘটিত হৈছে। ইয়াৰ লগতে দৰ্শকসকল 3 নম্বৰ খবৰটি হৈছে এটা ডাঙৰ খবৰ, এটা বিগ ব্ৰেকিং নিউজ এই মুহূৰ্তত আমাৰ হাতত আহি পৰিছে। অৰুণোদয় আঁচনি, আত্মসহায়ক গোট, মাইক্ৰ' ফাইনেন্স, হিমন্ত বিশ্ব শৰ্মাৰ 6টা বৃহৎ ঘোষণা। এই মুহূৰ্তত হিমন্ত বিশ্ব শৰ্মাই 6টা ডাঙৰ ঘোষণা কৰিছে। মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ 6টা বৃহৎ ঘোষণা। মাইক্ৰ' ফাইনেন্স, অৰুণোদয় আঁচনি, তাৰ লগতে আত্মসহায়ক গোট, বৃদ্ধ পেঞ্চনক লৈ বৃহৎ ঘোষণা কৰিছে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই। প্ৰতিটো আত্মসহায়ক গোটে লাভ কৰিব চৰকাৰী অনুদান। আত্মসহায়ক গোটৰ প্ৰতিগৰাকী সদস্যলৈ অনুদান আগবঢ়াব ৰাজ্য চৰকাৰে। তাৰ লগতে বৃদ্ধি পাব অৰুণোদয় আঁচনিৰ ধন। বাদ পৰি যোৱা দৰিদ্ৰ পৰিয়ালেও লাভ কৰিব অৰুণোদয় আঁচনিৰ ধন। নৱেম্বৰৰ পৰা আৰম্ভ হ'ব মাইক্ৰ' ফাইনেন্সৰ ঋণ মাফৰ প্ৰক্ৰিয়া। ৰাজ্যৰ লাখ লাখ মহিলাই লাভ কৰিব চৰকাৰী ধন। প্ৰতি মাহৰ 10 তাৰিখে লাভ কৰিব বৃদ্ধ পেঞ্চন। 1 লাখ যুৱক যুৱতীক নিযুক্তি দিব ৰাজ্য চৰকাৰে। এটকাও খৰচ নকৰাকৈ চাকৰি লাভ কৰিব 1 লাখ যুৱক যুৱতীয়ে। প্ৰতিটো জনজাতিয়ে লাভ কৰিব ভূমিপট্টা। থাউৰাৰ নিৰ্বাচনী সভাত বৃহৎ ঘোষণা কৰিছে হিমন্ত বিশ্ব শৰ্মাই। মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই এই 6টা বৃহৎ ঘোষণা কৰিছে। ইয়াৰ লগতে দৰ্শকসকল 4 নম্বৰ খবৰটি হৈছে এটা ডাঙৰ খবৰ, এটা বিগ ব্ৰেকিং নিউজ এই মুহূৰ্তত আমাৰ হাতত আহি পৰিছে। ৰাজ্যত বন্ধ নহয় গো ব্যৱসায়, হিমন্ত বিশ্ব শৰ্মাৰ বৃহৎ ঘোষণা। মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই মন্তব্য কৰিছে, এটা ডাঙৰ ঘোষণা কৰিছে যে ৰাজ্যত বন্ধ নহয় গৰু মাংসৰ ব্যৱসায়। গৰু ব্যৱসায়ক লৈ হিমন্ত বিশ্ব শৰ্মাৰ বৃহৎ ঘোষণা। ৰাজ্যত বন্ধ নহয় গৰু ব্যৱসায় অৰ্থাৎ গো ব্যৱসায়। চৰকাৰে গৰুৰ দুগ্ধক লৈ নিৰ্ধাৰণ কৰিব মূল্য। প্ৰতি লিটাৰ গাখীৰৰ বাবদ চৰকাৰে ৰাজসাহায্য দিব 8 টকাকৈ। ৰাজহুৱাভাৱে ঘোষণা কৰিব হিমন্ত বিশ্ব শৰ্মা, অৰ্থাৎ ৰাজহুৱাভাৱে হিমন্ত বিশ্ব শৰ্মাই ঘোষণা কৰিছে। গো ব্যৱসায় অতীজৰে পৰা চলি আছে, ভৱিষ্যতেও চলি থাকিব, তাত কোনো বাধা দিয়া নাই। আপোনালোকে আৰম্ভ কৰক গো ব্যৱসায়। দুগ্ধ ফাৰ্মৰ জৰিয়তে বাছি লওক স্বাৱলম্বিতাৰ পথ। গো ব্যৱসায়ক লৈ হিমন্ত বিশ্ব শৰ্মাৰ বৃহৎ ঘোষণা। ইয়াৰ লগতে দৰ্শকসকল 5 নম্বৰ খবৰটি হৈছে প্ৰথমে মঞ্চত কান্দিলে, পিছত পানীৰ বটলত জোৰা ফকা। নিৰ্বাচনী প্ৰচাৰত কি হ'ল বদৰুদ্দিন আজমলৰ, আকৌ জোৰা ফকা ৰাজনীতি বদৰুদ্দিন আজমলৰ। প্ৰথমতে সানি টেকনলজি ইউটিউব চেনেলৰ দৰ্শকসকলক সেই দৃশ্যাংশ দেখাব চেষ্টা কৰিছোঁ।
উপনিৰ্বাচন সমাগত এই সময়ছোৱাত প্ৰতিটো ৰাজনৈতিক দলে চলাই গৈছে নিৰ্বাচনী প্ৰচাৰ মঙলবাৰে গোসাইগাঁও বিধানসভা সমষ্টিৰ কাছাৰীগাঁৱত AIUDFৰ নিৰ্বাচনী প্ৰচাৰ সভা অনুষ্ঠিত হয় এই নিৰ্বাচনী সভাত উপস্থিত থাকে বদৰুদ্দিন আজমল তেওঁ কয় যে BTADৰ গোষ্ঠীগত সংঘৰ্ষত মই 7 দিন বিলাসীপাৰা কেম্পত আছিলোঁ কিন্তু সেই সময়ত কংগ্ৰেছৰ এগৰাকী মন্ত্ৰী ফুটবল চাবলৈ দক্ষিণ আফ্ৰিকালৈ গৈছিল BTADত এজনো বাংলাদেশী নাই এই কথা মই সদনত কান্দি কান্দি কৈছিলোঁ তদুপৰি এই নিৰ্বাচনী সভাৰ জৰিয়তে বিজেপি আৰু UPPLকো সমালোচনা কৰে বদৰুদ্দিন আজমলে আৰু UPPLক ভোট নিদিবলৈ আহ্বান জনায় তাৰ পিছতে মঞ্চত কান্দি কান্দি বদৰুদ্দিন আজমলে AIUDFৰ প্ৰাৰ্থী খাইৰুল আনাম খণ্ডকাৰক ভোট দিবলৈ আহ্বান জনায় আৰু তলাচাবি মজবুত কৰি ৰখাৰ আহ্বান জনায় বদৰুদ্দিন আজমলে উল্লেখ্য যে সভাৰ মাজতেই পুনৰ পানী জৰা ফুকা দেখা যায় বদৰুদ্দিন আজমলক আকৌ জৰা ফুকা ৰাজনীতি বৰ্তমান দেখিবলৈ পোৱা গৈছে একাংশই আগবঢ়াই দিয়া পানীৰ বটলত ফুৱাই দিয়া দেখা গৈছে বদৰুদ্দিন আজমলে অৱশ্যে এই দৃশ্য বদৰুদ্দিন আজমলৰ সভাত নতুন নহয় ইয়াৰ লগতে দৰ্শকসকল 6 নম্বৰ খবৰটি হৈছে এটা ডাঙৰ খবৰ এটা বিগ ব্ৰেকিং নিউজ এই মুহূৰ্তত আমাৰ হাতত আহি পৰিছে নিৰ্বাচন আয়োগে যি আদেশ দিয়ে পালন কৰিম মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই এই বুলি প্ৰকাশ কৰিছে নিৰ্বাচন আয়োগৰ জাননীক লৈ মুখ খুলিলে হিমন্ত বিশ্ব শৰ্মাই নিৰ্বাচন আয়োগে যি আদেশ দিয়ে পালন কৰিম মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মালৈ কাৰণ দৰ্শোৱাৰ জাননী দিছিল নিৰ্বাচন আয়োগে মঙলবাৰে সন্ধিয়া 5 বজালৈকে নিৰ্বাচন আয়োগে সময়সীমা বান্ধি দিছিল মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাক নিৰ্বাচনী আচৰণবিধি উলংঘাৰ অভিযোগ উত্থাপিত হৈছিল হিমন্ত বিশ্ব শৰ্মাৰ বিৰুদ্ধে থাউৰা মৰিয়নি ভৱানীপুৰ সমষ্টিত নিৰ্বাচনী বিধি উলংঘা কৰি উন্নয়নমূলক প্ৰতিশ্ৰুতি প্ৰদানৰ অভিযোগ উত্থাপন হৈছে 5 বজাৰ ভিতৰত জাননীৰ উত্তৰ নিদিলে নিৰ্বাচন আয়োগে গ্ৰহণ কৰিব নিজাববীয়া পদক্ষেপ নিৰ্বাচন আয়োগৰ জাননীক লৈ প্ৰতিক্ৰিয়া প্ৰকাশ কৰিলে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই নিৰ্বাচন আয়োগৰ জাননীক লৈ মুখ খুলিলে হিমন্ত বিশ্ব শৰ্মাই নিৰ্বাচন আয়োগে যি আদেশ দিয়ে পালন কৰিম বুলি হিমন্ত বিশ্ব শৰ্মাই মন্তব্য প্ৰকাশ কৰিছে ইয়াৰ লগতে দৰ্শকসকল 7 নম্বৰ খবৰটি হৈছে নিশা 11 বজাৰ পৰা অসমত বলবৎ হ'ব কাৰফিউ কোভিডক লৈ বৃহৎ ঘোষণা মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ নিশা 11 বজাৰ পৰা অসমত বলবৎ হ'ব কাৰফিউ কোভিডক লৈ বৃহৎ ঘোষণা মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ 10 বজালৈকে খুলিব পাৰিব দোকান পোহাৰ ৰাজ্যত জাৰি কৰা হৈছে নতুন SOP নিশা 11 বজাৰ পৰা পুৱা 5 বজালৈ কাৰফিউ সময়সীমা বৃদ্ধি কৰা হৈছে চৰকাৰী বেচৰকাৰী কাৰ্যালয় 10 বজাৰ পাছত বন্ধ কৰিব লাগিব হোটেল ৰেষ্টুৰেণ্ট ধাবা 10 বজালৈ খোলা ৰাখিব পাৰিব 50% গ্ৰাহকৰ উপস্থিতিত 10 বজালৈ খুলিব পাৰিব হোটেল তাৰ লগতে ৰেষ্টুৰেণ্ট ৰাজহুৱা পৰিবহণৰ ক্ষেত্ৰত পূৰ্বৰ নিয়ম বাহাল থাকিব এই কথা মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই মন্তব্য প্ৰকাশ কৰিছে 7 দিনত 10 জনতকৈ অধিক পজিটিভ ৰোগী ওলোৱা অঞ্চলত ঘোষণা কৰা হ'ব কণ্টেইনমেণ্ট জোন ইয়াৰ লগতে দৰ্শকসকল 8 নম্বৰ খবৰটি হৈছে জম্মু কাশ্মীৰত সন্ত্ৰাসবাদীৰ দ্বাৰা গ্ৰেনেড বিস্ফোৰণ মঙলবাৰে জম্মু আৰু কাশ্মীৰৰ বান্দিপুৰ জিলাৰ চুম্বলৰ চুমু টেক্সি ষ্টেণ্ডত সন্ত্ৰাসবাদীৰ দ্বাৰা হোৱা গ্ৰেনেড বিস্ফোৰণত প্ৰায় 6 গৰাকীকৈ লোক আহত হয় আহত 6 গৰাকীৰ ভিতৰত 2 জনকৈ লোকক চিকিৎসাৰ বাবে শ্ৰীনগৰ হস্পিটেললৈ প্ৰেৰণ কৰা হয় জানিব পৰা মতে আৰ্মিৰ কনভয় এখনক লক্ষ্য কৰি এই বিস্ফোৰণ সংঘটিত কৰা হৈছিল আৰক্ষীয়ে জনোৱা অনুসৰি আৰ্মিৰ কনভয় যোৱাৰ পূৰ্বেই এই বিস্ফোৰণ সংঘটিত হয় ইয়াৰ ফলত এগৰাকী মহিলাসহ 6 গৰাকীকৈ লোক আহত হয় আহত ব্যক্তিসকল ক্ৰমে মহম্মদ আলতাফ তাৰ লগতে ফৈজল ফায়েজ মুস্তাক আহমেদ হামিদ আৰু ফৈয়াজ বুলি জানিব পৰা গৈছে আহত ব্যক্তিসকল সুস্থ আছে বুলি জানিব পৰা গৈছে 9 নম্বৰ খবৰটি হৈছে চীনত পুনৰ কোভিডৰ সংক্ৰমণ লকডাউন ঘোষণা কৰা হ'ল 40 লাখ জনসংখ্যাৰ এখন চহৰত ভাৰতৰ প্ৰতিবেশী ৰাষ্ট্ৰ তথা কোভিডৰ প্ৰথম সংক্ৰমণস্থলী চীনত পুনৰ আৰম্ভ হৈছে কোভিডৰ সংক্ৰমণ চীনত কোভিডৰ সংক্ৰমণ পুনৰ আৰম্ভ হোৱাৰ পাছতে চীনৰ লানজৌ চহৰত লকডাউন ঘোষণা কৰা হয় লকডাউন ঘোষণা কৰা লানজৌ চহৰত প্ৰায় 40 লাখ লোকে বসবাস কৰে চীনত শেহতীয়াভাৱে পুনৰ কোভিডৰ এটা নতুন প্ৰজাতিৰ সংক্ৰমণ আৰম্ভ হৈছে চীনৰ 12খন প্ৰদেশত এতিয়ালৈ 200 গৰাকী লোকৰ শৰীৰত এই ভাইৰাছবিধৰ উপস্থিতি ধৰা পৰিছে চীনৰ ৰাষ্ট্ৰীয় স্বাস্থ্য সঞ্চালকালয়ে উল্লেখ কৰা অনুসৰি দেশখনৰ স্বাস্থ্যকৰ্মী আৰু টেষ্টিং এজেন্সিসমূহে 24 ঘণ্টাই ভাইৰাছবিধক প্ৰতিৰোধৰ বাবে নিজৰ প্ৰচেষ্টা অব্যাহত ৰাখিছে ইয়াৰ লগতে দৰ্শকসকল 10 নম্বৰ খবৰটি হৈছে এটা ডাঙৰ খবৰ এটা বিগ ব্ৰেকিং নিউজ মুখ্যমন্ত্ৰীৰ ধমকিৰ পিছতেই চাউলৰ কলা বেপাৰীৰ বিৰুদ্ধে অভিযান আৰম্ভ হৈছে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ সকিয়নিৰ পিছতেই চাউলৰ কলা ব্যৱসায়ৰ বিৰুদ্ধে অভিযান আৰম্ভ হৈছে
মুখ্যমন্ত্ৰীৰ ধমকিৰ পিছতেই প্ৰথমজন চাউল ব্যৱসায়ীক আটক কৰা হৈছে। দুখীয়াৰ চাউল লুটিপুটি খাইছিল ব্যৱসায়ী সন্দীপ চৌধুৰীয়ে। চোৰাং বজাৰত সুলভ মূল্যৰ চাউল বিক্ৰী কৰি আহিছিল সন্দীপে। দুখীয়াৰ চাউল লুটিপুটি খাইছিল ব্যৱসায়ী সন্দীপ চৌধুৰীয়ে। চোৰাং বজাৰত সুলভ মূল্যৰ চাউল বিক্ৰী কৰি আহিছিল সন্দীপে। বোকাখাট প্ৰশাসনে গ্ৰেপ্তাৰ কৰে সুলভ মূল্যৰ দোকানী সন্দীপ চৌধুৰীক। সন্দীপ চৌধুৰীৰ সুলভ মূল্যৰ দোকানখনো চিল কৰি দিয়ে প্ৰশাসনে। সন্দীপ চৌধুৰীৰ বিৰুদ্ধে 28321 নম্বৰত IPC 406 আৰু 420 ধাৰাত গোচৰ ৰুজু হয়। দৰ্শকসকল, আজিৰ এই ভিডিঅ'টোৰ মাধ্যমেৰে আপোনালোকক বহুকেইটা গুৰুত্বপূৰ্ণ খবৰ দিব চেষ্টা কৰিলোঁ। যদি খবৰকেইটা শুনি ভাল লাগিছে লাইক কৰিব, শ্বেয়াৰ কৰিব, চেনেলটো ছাবস্ক্ৰাইব কৰি